আৰু এতিয়া আজি হৈছে দেওবাৰ আৰু দেওবাৰৰ মোৰ কামটো দেখিছে ইয়াৰ পুৰা হেনা লগাই লৈছো মূৰত আৰু হেনাৰ প্ৰিপাৰেচনটো মই ভাবিছিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো কিন্তু সময় নহলে এদিন বাৰু শ্বেয়াৰ কৰি মোৰ হেনাত কি বস্তু মিলাও কি কৰো আৰু মই হেনাই কৰো কোনো কালাৰ চালাৰ নকৰো গতিকে হেনা কৰিবলৈ আজিকালি কিবা সময় নোহোৱা নিচিনা হৈ গৈছে আজি অকমান সময় পালো গতিকে দেওবাৰো গতিকে অকমান মানে ভাবিলো চুলিত অকমান হেনাই লগাই লওঁ আৰু যেহেতু দেওবাৰে মই ছোৱালী সত্ৰীয়াৰ ক্লাছলৈ লৈ যাওঁ গতিকে দেওবাৰ দিনটো মানে মোৰ নাথাকে কিন্তু যোৱা দেওবাৰে তাইৰ পৰীক্ষা হৈ গ'ল গতিকে আজি দেওবাৰটো অকমান পাইছো কিন্তু তাই যেহেতু আকৌ খুলত এডমিশ্যন লৈছে আকৌ খুলৰো চাগে ক্লাছ আৰম্ভ হ'ব হয়তো মই আকৌ লৈ যাব লাগিব কিন্তু ছাৰে এতিয়াও আৰম্ভ কৰা নাই কাৰণ সত্ৰীয়াৰ এক্সামবোৰ হৈ আছে গোটেই তেওঁ যেহেতু সত্ৰীয়াৰ এক্সাম লয় এক্সটাৰ্নেল হিচাপে যায় গতিকে ছাৰে এতিয়াও মানে ক্লাছ আৰম্ভ কৰা নাই গতিকে অকমান আজি সময় পালো গতিকে ব্লগটো ষ্টাৰ্ট কৰিছো সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ব্লগলে আজিৰ দিনটোত মই আপোনালোকক যিমানখিনি পাৰো মোৰ ব্লগটোত শ্বেয়াৰ কৰি যাম আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যিসকল নতুন অতিথি মোৰ চেনেলটোলৈ আহে প্লিজ সাবস্ক্ৰাইব কৰি যাব গতিকে ভিডিঅ'টো চাই থাকক আৰু যিমানখিনি পাৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম দেখিছে চাহ লৈছো ৰাতিপুৱাৰ চাহ কাপ এক খুব ধুনীয়াকৈ গ্ৰীণ টি একাপ লৈছো এইয়া খাই পেলাই আজি ভাবিছো অকমান মুখটো কিবা অকমান লগাও বহুত দিন একো কৰা নাই আৰু মানে নকৰিলে স্কিনটো আমাৰ যেহেতু এতিয়া অকমান বয়স হৈ আহিছে গতিকে অকমান মুখৰো ট্ৰিটমেন্ট কৰিব লাগে কিন্তু একদম সময় নাপাও অকমান গোলাপ জল দি আৰু সাফা কৰি ৰাতি থৈ দিও আৰু একো হানিবলৈ মানে মনো নাযায় এলাহো লাগে গতিকে ভাবিছো যে অকমান স্কিনত কিবা অকমান লগাম আপোনালোকক দেখাম বাৰু মই অকমান বেসন লৈছো মই ইয়াতে এখন বেসন লৈছো তাৰ পিছত ইয়াতে অকমান দিছো এইটো এলোভেৰা এইটো হিমালয়াৰ এলোভেৰা জেল এইটো হিমালয়াৰ ইয়াতে আপোনালোকে যিকোনো ফ্ৰেছ এলোভেৰাও দিয়ক একো নাই মই ইয়াতে আজি ফ্ৰেছ নাই মই ইয়াতে অলপ দি দিছো এয়া এলোভেৰা তাৰ পিছত ইয়াতে দিম মই অকমান এয়া দেখিছে কফি পাউডাৰ অকমান দি দিছো আৰু কফিটোৱে আমাৰ স্কিন মানে হোৱাইটেনিং কৰাত দাগ চাক যোৱাত বহুত সহায় কৰে তাৰ পিছত ইয়াতে মই অকমান দি দিম মৌজুল মোৰ মৌজুলটো অকমান শেষে হৈছে এয়া যিকণ আছে আৰু অকমান দি দিছো মৌজুল তাৰ পিছত এখিনি মই এতিয়া ইয়াতে মিক্স কৰিলো ইয়াতে দেখিছে মিক্স কৰো অকমান ইয়াতে গোলাপ জলো দিব পাৰে যদি অলপ মানে গোলাপ জল অলপো দি দিব পাৰে মই দিয়া নাই বাৰু তো এখিনি মিক্স কৰিলো লৈ পেলাই এটা ধুনীয়াকৈ মুখত সানিম এয়া দেখিছে মিক্স কৰি ললো লৈ এতিয়া মই মুখত এই তলৰ পৰা এনেকৈ অলপকৈ সানি গৈছো খিনি আৰু আমাৰ কফি পাউডাৰটো খুব ভাল স্কিনৰ কাৰণে আপোনালোকে লগাব ট্ৰাই কৰিব কোনোবাই যদি লগাইছে ক'বচোন বাৰু কমেণ্টত কেনেকুৱা পাইছে মই বিৰাট ভাল পাওঁ মই মানে ইমান পাৰ্লাৰত মই ইমান মানে একো নকৰোঁ ইমান বেছত ন এইবোৰ বেসনটোৱে আমাৰ জানে বেসন স্কিনৰ কাৰণে ভাল এলোভেৰা ভাল লগতে কফি পাউডাৰ মৌজুল গোটেইখিনি মানে সামগ্ৰী আমাৰ ঘৰুৱা গতিকে স্কিনৰ খুব ধুনীয়াকৈ এটা ট্ৰিটমেণ্ট হৈ যায় আৰু এয়া দেখিছে ডিঙিয়ে চিঙিয়ে মই লগাই লৈছো ডিঙি চিঙিয়ে লগাই ললো দেখিছে খুব ধুনীয়াকৈ সানি ললো এয়া ডিঙিয়ে চিঙিয়ে চব সানি ললো আৰু এতিয়া মই 20 মিনিট মান সময় অকমান ড্ৰাই হ'বলৈ দিম মুখখন যেতিয়া অকমান টানি ধৰিব তেতিয়া মই মুখখন ৱাছ কৰি দিম কুহুমীয়া পানীৰে আৰু আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ লগত এটা স্কিন আৰু হেয়াৰ কেয়াৰ ট্ৰিটমেন্ট শ্বেয়াৰ কৰিলো আশা কৰিছো আপোনালোকে ভাল পাব আপোনালোকেও ট্ৰাই কৰিব পাৰে ঘৰত আৰু ইয়াতে মানে মোৰ পেকটোত আপোনালোকে অকমান কষ্টুৰি হালধিও দিব পাৰে মানে ঘৰুৱা যি সামগ্ৰী আপোনাৰ নেমু অকমান দিব পাৰে বা মই এতে দিলো বেসন দিলো হালধি আপোনাৰ এলোভেৰা জেল দিছো তাৰপিছত আপোনাৰ অকমান মৌ দিলো অকমান কফি পাউডাৰ দিছো তো আপোনালোকে ইয়াতে অকমান নেমু এড কৰিব পাৰে বা কষ্টুৰি হালধিও এড কৰিব পাৰে গতিকে আপোনালোকেও ট্ৰাই কৰি চাব আৰু মানে কফিটো খুব ভাল আমাৰ স্কিনৰ কাৰণে তো এতিয়া মই অকমান ড্ৰাই হোৱালে ৰখিম গতিকে চাই থাকিব ভিডিঅ'টো আৰু আবেলি মই অকমান যাম কলে যাওঁ কি কৰো গোটেই ব্লগটোত মই আপোনালোকক অকন শ্বেয়াৰ কৰি যাম গতিকে আশা কৰিছো ভিডিঅ'টো চাই থাকিব A few moments later hello guys এতিয়া ওলাই আহিছো আমি অকমান বেলতলা বজাৰ আছে তাৰ পিছত আৰু ক'বাত যাব লগা আছে যা দেখাই থাকিম আপোনালোকক আৰু এতিয়া বশিষ্ঠ চাৰিআলি দেখিছে জাম পুৰা লাগি আছে আৰু নকব আৰু যে সামনে যদিও মানে জাম শেষ নহয় গুৱাহাটীৰ জাম আৰু গতিকে বলো আৰু কি কৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম দৰ্জি আৰু পাৰ্লিৰ মানে কুট তাৰ ঠিক কৰিবলগীয়া আছিলে স্কুলীয়া কুটৰ ঠিক কৰিব দিছে মোৰ দুটা স্কাৰ্টটো ঠিক কৰিব দিছিলো আৰু ই হৈছে আমাৰ মাষ্টাৰ এইটো
ই কিন্তু পইচা বেছিকে লয় দেই ই কাম কিটা ঠিক কৰে কিন্তু একদম মানে কাম পারফেক্ট পাব কিন্তু তাৰ ৰেটটো বেছি হয় নাই হা গতিকে মই তাৰ ওচৰতে কামবোৰ কৰাওঁ মানে কিবা কিবি খুটকাত যিবোৰ কাম থাকে মানে দৰ্জী ই ভালকৈ কাম কৰে কিন্তু 2 টকা মানে ইমান নকমায় আৰু পইচা মানে গতিকে আপোনালোক আহিব পাৰে ইয়াৰ ওচৰত সকলোখিনি কামেই সি তাৰ নিখুঁত মানে গতিকে এতিয়া লৈ যাওঁ কাপোৰকেইটা তাৰপিছত আকৌ বেলতলা বজাৰ আছে কৰিবলৈ কেতিয়াবা আহি আছোঁ চিটি চেণ্টাৰৰ পাৰ্কিং প্লেচলৈ সো আজি দেওবাৰ যেহেতু অলপ ভিৰ হৈছে পাৰ্কিং প্লেচলৈ গৈ আছোঁ এয়া লাইন দেখিছে গাড়ীৰ এতিয়া আমি আছোঁ চিটি চেণ্টাৰ আৰু বেলতলাত বজাৰ কৰি ডাইৰেক্ট চিটি চেণ্টাৰ আহিলোঁ আজি বিৰাট ভোক লাগিছে আৰু এতিয়া ধোচা অৰ্ডাৰ দিছোঁ মছলা ধোচা সো খাই লওঁ তাৰপিছত আকৌ বহুত দিনৰ মূৰত আহিছোঁ চিটি চেণ্টাৰ বহুত দিনৰ মূৰত আহিছোঁ আৰু খুব ধোচা খাবলৈ মন গৈ আছিল আজি সেইকাৰণে আপোনালোকক কৈছিলোঁ আজি আবেলি ক'ৰবাত যাম আচলতে বহুত সেই দৰ্জীৰ তাত কাম আছিলে বজাৰ আছিলে গতিকে বহুত কাম চাম কৰি এতিয়া ইয়াতে ধোচা খাম মছলা ধোচা মোৰ ফেভাৰেট হয় ধোচাটো বিৰাট ভাল পাওঁ আৰু ইয়াতে চিটি চেণ্টাৰত ধোচাটো খুব ভাল পাওঁ বিৰাট ভাল লাগে মই বেলেগত খাই ইমান ভাল নাপাওঁ গতিকে ইয়ালৈ আহিছোঁ গতিকে ভিডিঅ'টো চাই মানে বহুত সময় লাগিছে আৰু একদম মানে কেইবাপাকো ঘূৰাৰ পিছতহে পাৰ্কিং পাইছোঁ চিটি চেণ্টাৰত গতিকে আজি বহুত ভিৰ ছানডে হয় যে সেইটো কাৰণে মানুহ মানে চিটি চেণ্টাৰত অলপ ভিৰ হয় গতিকে অন্যবাৰত যদিও মানে ইমান প্ৰব্লেম মই পোৱা নাই আগতে এতিয়া আজি ছানডে কাৰণে পাৰ্কিঙত বহুত সময় লাগিছে একদম পেটত একদম পূৰা বিৰাট ভোক লাগিছে আজি ৰাতি ভাত নাখাওঁ আৰু ডিনাৰ ইয়াতে কৰি যাম বুলি ভাবিছোঁ ডোচা পূৰা ভালকৈ খাই আহি গ'ল আমাৰ তো খাই লওঁ বিৰাট টেষ্টি মই বিৰাট ভাল পাওঁ ধোচা চিটি চেণ্টাৰৰ ধোচাটো আৰু বেছি মই ভাল পাওঁ এয়া দেখিছে এয়া টেঙা পাৰ্টি আৰু আজি মানে একদম ৰবাব টেঙাৰ পাৰ্টি এইফালে দেখিছে এয়া আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাইছে দেখিছে চবে এয়া প্ৰিপেৰেশ্যন কৰি আছে এই এয়া ৰবাব টেঙাৰ পাৰ্টি বাইদেউ চাই দিয়ক ৰবাব টেঙাৰ পাৰ্টি এয়া কি কাটা আছে হা এই জলফাই এইফালে দৈ বাপৰে বাপ জ্বলা আৰু ধনিয়া এইফালে ৰবাব টেঙা মাই গড এইফালে কমলা সাংঘাতিক আজি আমাৰ এটা পাৰ্টি টেঙা পাৰ্টি চলি আছে হেল্ল' গাইজ আজি দেখিছে নেক্সট ডে হয় আৰু আমাৰ এক খুব সুন্দৰ এটা পাৰ্টি চলি আছে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব